বন্ধুসকল আগতে নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ ৰয়েল এনফিল্ডৰ হাণ্টাৰ 350 বাইকখনৰ বিষয়ে। বাইকখনত বহুতকেইটা ভেৰিয়েণ্ট আছে বন্ধুসকল, বহুতকেইটা মানে 3টা ভেৰিয়েণ্ট আছে। এটা ৰেট্ৰ' ফেক্টৰী, এটা মেট্ৰ' ডিপাৰ আৰু এটা আছে মেট্ৰ' লেভেল। গোটেইকেইটা বন্ধু প্ৰাইচকেইটা বেলেগ বেলেগ আৰু কি ফিচাৰ্ছ আছে আদি সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব লাগিব বন্ধুসকল আমি তাৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 349.34 cc এয়াৰ কুলেড ইঞ্জিন হয় আৰু বাইকখনত এটা নিৰ্দিষ্ট পাৱাৰ থাকে। পাৱাৰটো হৈ গ'ল 20.2 bhp, 6100 rpm আৰু টৰ্কটো হৈ গ'ল 27 নিউটন মিটাৰ, 4000 rpm। বাইকখনত এটা মাইলেজ থাকে, মাইলেজটো হৈ গ'ল 36 কিলোমিটাৰ পাৰ লিটাৰত আৰু বাইকখনৰ কোম্পানী মতে টপ স্পীডটো হৈ গ'ল 130 কিলোমিটাৰ। গিয়াৰবক্স 5টা, 1 ডাউন 4 আপ আৰু ফিউল টেংক কেপাচিটিটো হৈ গ'ল 13 লিটাৰ। আৰু যদি আমি ব্ৰেকিং ছিষ্টেমৰ বিষয়ে কওঁ তেতিয়াহ'লে ডুৱেল চেনেল ABS আছে মেট্ৰ' ডিপাৰ আৰু মেট্ৰ' লেভেলখনতহে। অনলিটো আপোনাৰ মেট্ৰ' ফেক্টৰী বোলাখনত নাই। মোক গাড়ীকেইখন লগাই দিম কোনটো কি হয় বন্ধুসকল। তাৰপিছত ক'ব লাগিব ৱেইটটোৰ বিষয়ে। ৱেইটটো হৈ গ'ল 181 kg আৰু চিট হাইটটো হৈ গ'ল 800 mm। হেডলেম্প হৈ গ'ল হেলোজেন আৰু ব্ৰেক লাইটটো হৈ গ'ল LED ছিগনেল লাইটকেইটা, সেইকেইটা হৈ গ'ল বন্ধুসকল হেলোজেন। এতিয়া তিনিখন বাইকৈ 3টা প্ৰাইচ হ'ব, গতিকে মই স্ক্ৰীণত লগাই দিয়া মতে চাওক। এইখন চাওক হাণ্টাৰ 350 ৰেট্ৰ' ফেক্টৰী, যোনখনৰ প্ৰাইচ হৈ গ'ল 1,68,000 টকা। সেইখনত অকল ছিংগল চেনেল ABS আছে আৰু মেট্ৰ' ডিপাৰখনত হৈ গ'ল 1,88,000 টকা। সেইখনত ডুৱেল চেনেল ABS আৰু টপ মডেল মেট্ৰ' লেভেলখনত হৈ গ'ল 1,93,000। সেইখনতো ডুৱেল চেনেল ABS। আমি যদি এতিয়া ছেকেণ্ড টপখনৰ বিষয়ে ক'ম বন্ধুসকল, ডাউন পে'মেণ্টটোৰ বিষয়ে। ছেকেণ্ড টপ মানে মেট্ৰ' ডিপাৰখনৰ বিষয়ে। আৰু প্ৰাইচটো আকৌ শুনি লওক 1.88 অৰ্থাৎ 1,68,000 টকা। সেইখনত ডাউন পে'মেণ্ট দিব লাগিব 60,000 টকা। 60,000 টকা যদি আপুনি ডাউন পে'মেণ্ট দিয়ে 3 বছৰৰ কাৰণে অৰ্থাৎ 36 মাহৰ কাৰণে, আপোনালোকক প্ৰত্যেক মাহে EMI আহিব 4,633 টকাকৈ। 4,633 টকাকৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট কিবা একো ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰক বন্ধুসকল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।